নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক আজি এটা বেয়া খবৰ দিবৰ বাবে আগবাঢ়িছোঁ। বেয়া খবৰটো হৈছে কি, আমাৰ ৯,৬35টা পদত চৰকাৰে যিটো নিযুক্তিৰ কথা ঘোষণা কৰিছিলে, কালি সকলোৰে মনত এটা আশাৰ খবৰ আহিছিলে। বাতৰি কাকতত আমি দেখিবলৈ পাইছিলোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সকলো বিভাগতে নিযুক্তি সম্পূৰ্ণ কৰিবৰ বাবে ডিচেম্বৰৰ ভিতৰত নিযুক্তি সম্পূৰ্ণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছিলে। কিন্তু এই ক্ষেত্ৰত কালি শুক্ৰবাৰ অৰ্থাৎ ২৪ জুলাই তাৰিখে আপোনালোকে দেখিছে, ২৪ জুলাই তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা কেছ হৈছে ৯,৬35টা শিক্ষক পদৰ নিযুক্তিৰ বিপৰীতে। যিসকলে এই গোচৰটো কৰিছে তেখেতলোকৰ নাম এবাৰ দেখাইছোঁ মই আপোনালোকক, এই নামসমূহ চাব পাৰিব। এতিয়া সকলোতে প্ৰতিক্ৰিয়া হৈছে, টেটোত্তীৰ্ণ প্ৰাৰ্থীসকলে যিসকলৰ মেধা তালিকাত নাম আহিছিলে তেওঁলোকে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে, লগতে তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিছে। তেওঁলোকে ক'ব বিচাৰিছে যে এইদৰে যদি কেছ হৈ থাকে, কিছুমানে সকলোৱে নিজৰ স্বাৰ্থৰ খাতিৰত যদি কেছ কৰি থাকে, তেতিয়াহ'লে ভৱিষ্যতে হয়তো নিযুক্তি প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিব। আৰু তাৰপিছত যেতিয়া বয়স তেওঁলোকৰ পাৰ হ'ব, বয়স পাৰ হোৱাৰ পিছত তেওঁলোকে আকৌ বয়সৰ প্ৰাধান্য বিচাৰি আকৌ কেছ কৰিব। এনেধৰণে গোটেই কেছ প্ৰক্ৰিয়াৰ মাজতে এই নিযুক্তি প্ৰক্ৰিয়াখিনি সীমাবদ্ধ হৈ থাকিব। কোনো কাৰণত এওঁলোকে কেছৰ লগত জড়িত হৈ থকা ধীৰাজ কুমাৰ এণ্ড 65 আদাৰ্ছ প্ৰত্যেকৰে নাম আপোনালোকক দেখাব বিচাৰিছিলোঁ। এবাৰ নামসমূহ নিশ্চয় দেখিবলৈ পালে। এতিয়া কথাটো হৈছে কি, এনেধৰণে কেছ প্ৰক্ৰিয়াৰ মাজতে যদি নিযুক্তি প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে, তেতিয়া যিসকলৰ লিষ্টত নাম আহিছিল তেখেতসকলে যথেষ্ট ভাগি পৰিছে। আৰু লগতে পৰৱৰ্তী সময়ত যি বিজ্ঞাপন ওলোৱাৰ সম্ভাৱনা আছিল, এই প্ৰক্ৰিয়াটো যদি কেনেবাকৈ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছলৈ যদি গুচি যাবলৈ হয়, তেতিয়া নিশ্চয় আমাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। আৰু পৰৱৰ্তী সময়ত হয়তো নিযুক্তি প্ৰক্ৰিয়া কেইবাবছৰৰ কাৰণে স্থবিৰ হৈ পৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে যি বৃহৎ নিযুক্তি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল, আগবাঢ়িছিল, এই ক্ষেত্ৰত আমি প্ৰত্যেকেই নিজৰ বাবেই হেঙাৰ হৈ পৰিছোঁ। অৰ্থাৎ প্ৰত্যেকেই নিজেই দুই এজনে নিজৰ স্বাৰ্থৰ বাবে এনেধৰণে যদি কেছ কৰি থাকে, তেতিয়া অদূৰ ভৱিষ্যতে কাৰো যে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'বগৈ, এইটো নিশ্চিত হৈ পৰিছে। এই ক্ষেত্ৰত এজন ব্যক্তিয়ে আজি তেখেতৰ মতামত ব্যক্ত কৰিছে। মই তেখেতৰ নামটো আঁতৰাই থৈছোঁ। এটা হোৱাটছআপ গ্ৰুপত তেখেতে লিখিছে, সকলোৱে নিজৰ স্বাৰ্থ বিচাৰি চিধাই কেছলৈ মন মেলে। অসম টেট চিটেটেই হওক, ৰেগুলাৰ বা ODL NIOCই হওক, এইবোৰ শেষ হয় মানে বয়স পাৰ হৈ যোৱা সকলৰ আছেই। অৰ্থাৎ তেখেতে কৈছে যে এনেকৈ ধৰণে প্ৰত্যেকেই নিজৰ প্ৰিফাৰেঞ্চ বিচাৰি যদি কেছ কৰি থাকে, তাতে বয়স পাৰ হৈ যোৱা সকলৰতো আছেই, তেখেতলোকেও কেছ কৰি আছে। বৰ্তমান 34,210ৰ মাজত এনেকুৱা 200-300 মান আছেই বুলি কৈছে তেখেতে। তেখেতৰ মন্তব্য ব্যক্ত কৰিছে তেওঁ, যিবোৰে সকলোৰে ভৱিষ্যতৰ লগত হেতালি খেলি থাকিব বিচাৰে, কোনো নিৰপেক্ষভাৱে কথাটো বিবেচনা কৰিবই নিবিচাৰে। সকলোৰে মতামতৰ ভিত্তিত কথাবোৰ কেতিয়াও ভাবি নাচায়, ঠিক তেওঁলোকৰ মানসিকতা। তেখেতে নিজৰ এই ক্ষেত্ৰত তেখেতক বেয়া পাবলগীয়া কথা নাই। তেখেতে নিজৰ যিখিনি ক্ষোভ, এই ক্ষোভখিনি তেওঁ বক্তব্যৰ মাজত প্ৰকাশ কৰিছে। আৰু তেখেতে কৈছে, আমি যদি প্ৰত্যেকেই নিজৰ স্বাৰ্থৰ বাবে এনেধৰণে কেছ কৰি থাকোঁ, তেতিয়া হয়তো অসমৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ গতি কৰিব। কাৰণ কোনো ক্ষেত্ৰত কেছৰ মীমাংসা হওঁতে কেইবাবছৰো লাগি যাব। অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিলে সকলোৰে মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া এটা হোৱাটো স্বাভাৱিক। এতিয়া যিসকলৰ নাম যিসকলৰ মেধা তালিকাত নাম আহিছিলে, তেখেতলোকেও যথেষ্ট ভাগি পৰিব আজিৰ যিটো কেছ হৈছে, কালিৰ যিটো কেছ হৈছে, এই কেছটোৰ পৰাই। যি কি নহওক, সকলো যদি একত্ৰিত হৈ থাকিলোহেঁতেন, আমি মেধাৰ ভিত্তিত সকলোৱে নিজেই মেধা ভিত্তিত আৰু নিজৰ যোগ্যতা অনুযায়ী সকলোৱে চাকৰি লাভ কৰিলেহেঁতেন পৰ্যায়ক্ৰমে। কিন্তু আমি এই ক্ষেত্ৰত চৰকাৰক সকলোৱে একত্ৰিত হৈ দাবী জনোৱা
কৰাটো বেছি উচিত আছিল বুলি ভাবোঁ যে সোনকালে নিযুক্তি প্ৰক্ৰিয়াটো দি পৰৱৰ্তী বিজ্ঞাপন যাতে সোনকালে প্ৰকাশ কৰে এই কথাটো আমি অৱগত কৰিব লাগিছিল। কিন্তু এনেধৰণে কেছৰ বিপক্ষে লাগি থাকিলে কিন্তু পৰৱৰ্তী সময়ত আমাৰ নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ হ'ব। ধন্যবাদ।